Holy moly guys, আমি গৈ আছো কানুবাৰী guys, কানুবাৰী happening guys, view happening guys. Game बजेगा फर्स्ट वाले प्रवीण आज ये एक विकेट ले चुके हैं क्या दो गेंद Holy moly guys, আমি গৈ আছো কানুবাৰী guys, কানুবাৰী happening guys, view happening guys. এই চিন্ময় এটা অদঙা happening. Ada HP Khatipa. Ada আমাৰ লগত আছে বিকাশ দা ব্লগাৰ, এইটো বহুত ভাল ব্লগ মানে বেলেগৰ ব্লগ কাটি পিনে নিজৰ ব্লগত লগাই দিয়ে। বিকাশ দা বিগ ফ্যান বিগ ফ্যান ফাইনেলি আমি পাই গ'লোহি আৰু ভিতৰডোখ দেখাই আছোঁ ব'লক আমি পিছত ভিতৰডোখ দেখাই আছোঁ মই ইয়াত ড্ৰেছ পিন্ধি ৰেডি হৈ গ'লোঁ তাত গৈ আছোঁ ৰ'ব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ লগত আছে ৰাহুল হাই কৈ দিয়া বঢ়িয়া ভিডিঅ'টো শেষলৈকে চাই থাকক আমি তালৈ প্ৰগ্ৰেম কৰি আছোঁ প্ৰগ্ৰেমটো কি আছিলে কিবা ক্ৰিকেট খেল আছে ন ফাইনেল ক্ৰিকেট হৈ যায় ভালকৈ আজি ইয়াতে ক্ৰিকেট খেল পাতিছে হা ফাইনেল এটা হ'ব কানুবাৰী আৰু প্ৰগ্ৰেম কৰিবলৈ মাতিলে আজি আহি আছোঁ বোলো ভিডিঅ'টো শেষলৈকে চাই দিব আৰু এইফালে গোটেইখিনি আমি ৰৈ আছোঁহি হৈ যাব এতিয়া প্ৰগ্ৰেম মই বিকাশ কৰি সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এইফালে ঝুমুৰ নৃত্য আৰম্ভ হৈ গ'ল আৰু চাই থাকক আপোনালোকে নহয় ব্লগ বনাইছে বাই বাই আমাৰ বিহু গা হৈ গ'ল আৰু এতিয়া খেল হৈ আছে আমি অলপ ওলাই আহিছোঁ কিবা এটা খাওঁ বুলি চাই লওক আপোনালোকে আমাৰ ভিডিঅ'টো আপোনালোকক আমাৰ বিহু যোৱা ভিডিঅ'টো আপোনালোক পিছত দি আছোঁ শেষলৈকে চাব मैदान के अंदर और जी हाँ इसके बाद साइड ही 2 गेंद बचे हुए हैं আরেকটা হৈ আছে
जैसे बोला नॉन-स्टॉपर कप्तान मतलब जिम फिटनेस के चंदन पूर्वा। अगर हैट्रिक विकेट लेंगे तो उसे लोहा क्या आपका बाइक दे देंगे ना? आज ये लोहा बता रहा है कि और बाइक कौन दे দিব যদি হি हैट्रिक विकेट লয় बाइक सभी अलग जमा दी थोड़ी से लोहा और इसी के साथ आखिरी ओवर प्रगति पर स्ट्राइक पर मायना गेंद बजेगा बस संभाले प्रवीण और जी एक विकेट ले चुके हैं মলয়া বলিছে তাতে বিহু বিহু লাগিছে তাতে বিহু বিহু লাগিছে ভুলবি পানা ধনে রমকে নারী আমার ভনে বিহু লৈ আহিছে এ হাতে মেলি মেলি নাচিছে এ নাচনা পকাছি ভাঙিছে এ ভিডিওটো উপভোগ কৰি কেনেকুৱা পালে জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিওটো আৰু ভিডিঅ' বলক আমি ভিডিঅ'টো ইমানতে সামৰি মাৰোঁ লগতে ছাবস্ক্ৰাইবৰ বুটনটো টিপি দিব আৰু তাৰ কাষত থকা বেল আইকনটো অন কৰি ল'ব যাতে আমাৰ আহিবলগীয়া সকলো ভিডিঅ' আপোনালোকে সকলো কাগজে উপভোগ কৰিবলৈ পায় বলক আমি ভিডিঅ'টো ইমানতে সামৰি মাৰোঁ।